নমস্কাৰ বন্ধুসকল, মই আজি যাম গুৱাহাটী। তো এতিয়া আছোঁ ষ্টেচনত, চাই লওক ট্ৰেইন আহিলে তাৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰিম। তো বলক। এতিয়া আমি আহি পালোঁ নলবাৰী আৰু আমি যাম গুৱাহাটীত। বলক। গুৱাহাটীত আহিলে ট্ৰেইনত অহা মেইন কাৰণটোৱে হৈছে এইটো, আপোনালোকে এতিয়া যিটো ভিউ দেখি আছে হয়তো ট্ৰেইনত বাহিৰে বেলেগত গ'লে এইটো ভিউ দেখা নাপাব। এইকাৰণে মজা লাগে ট্ৰেইনত গৈ। আৰু এই গুৱাহাটীত আহি থাকিলে এই বুদ্ধদেৱৰ মন্দিৰটো প্ৰায় দেখাই পাই থাকোঁ। বহুত ধুনীয়া দূৰৰ পৰা মন্দিৰটো, কিন্তু ভিতৰত যাই পোৱা নাই আজিলৈকে। নেক্সটবাৰ যদি পাৰোঁ যাবলৈ চেষ্টা কৰিম। বহুত ভাল লাগে মন্দিৰটো। তো এতিয়া আমি আহি পালোঁ গুৱাহাটী ষ্টেচন আৰু ইয়াৰ পৰা গৈ আছোঁ এতিয়া মেডিকেললৈ যাম। আপোনালোকে দেখা পাব, চাই থাকক ভিডিঅ'টো। আৰু গুৱাহাটীত আহিলে এইখিনি জেগা কিন্তু বহুত মজা লাগে, ষ্টেচনৰ সন্মুখৰখিনি। আৰু আমি আহি যেতিয়া এইখিনি জেগা পাম তেতিয়া মনটো কিবা বেলেগ লাগি যায়। যেতিয়া জাতীয় পতাকাখন উৰি থাকিব বহুত ভাল লাগে। এতিয়া আমি আহি গ'লোঁ জালুকবাৰী। জালুকবাৰী ৰিজাৰ্ভ কেম্প। এতিয়া আমাৰ অটো আহি গ'ল, এতিয়া উঠিম অটোত। বলক। এতিয়া আমি যাই আছোঁ বৰ্তমান মেডিকেললৈ। তো ভিডিঅ'টো চাই থাকক। মজা একদম মজা লাগিব আজি ভিডিঅ'টো চাই। বন্ধুসকল, মই আজি গুৱাহাটীত কি কাৰণত আহিছিলোঁ সেইটো কোৱা হোৱাই নাছিল। মই আহিছিলোঁ মেডিকেলত। এতিয়া মেডিকেলত যাম। আমি মেডিকেলত কাম হৈ গ'ল, এতিয়া যাম অলপ ফুৰিবলৈ। তো ভিডিঅ'টো চাই থাকক। এইফালে গৈ আছে ইণ্ডিয়ান আৰ্মি গাড়ী। চেলিউট ইণ্ডিয়ান আৰ্মি। ভিউ চক নাই, এইটো ভিউ কি মজা ভিউ। একেবাৰে এই ভিউটো দেখুৱাৰ কাৰণে বহুত ওপৰলৈ উঠি আহিব লগা হৈ গৈছে। একদম কি মজা লাগে ভিউটো। ভাগৰ লাগি গ'ল। বাপৰে, কম জেগাত উঠা নাই কিন্তু। কি জেগাত উঠিছোঁ আজি। এই যে পাহাৰে চব পাহাৰৰ ওপৰত ঘৰ। গুৱাহাটী। তো আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ বাই। আৰু এটা নতুন ভিডিঅ'ৰ লগত আপোনালোকক লগ পাম। তো আজিলৈ বাই। জয় আই অসম।